गाड़ी जो माने भाभी तुम माने मुआ कंप्यूटर ले वाइस अच्छा ना घर मागे बाइक नो मानो ना जूम सले থাকে আছে ভিডিও করছিস নাকি এই সাইডের উপর অটো বলে গেল ধরক শুনটা ধরক হয় আমাৰ বহুত দিনৰ পৰা আমাৰ খবৰ আছিল যে ভুটানৰ পৰা কিছুমান মানুহে মানে অবৈধভাৱে মদ আনি আমাৰ তামুলপুৰ ডিস্ট্ৰিক্ট বা আমাৰ ওচৰৰ নিয়াৰবাই ডিস্ট্ৰিক্টত বিক্ৰী কৰি এটা অবৈধ ব্যৱসায় এটা চলাই আছে সেই সংক্ৰান্তত আমি মানে গুপ্তচৰ নিয়োগ কৰিছিলোঁ গুপ্তচৰৰ খবৰ অনুসৰি আমি আজি প্ৰায় আবেলি 4:45 মান বজাত আমাৰ দৰঙামেলা এৰিয়াতে এখন ব্লেক কালাৰ বলেৰো এটো বলেৰোখনৰ নাম্বাৰ হৈ গ'ল AS01U2537 এই বলেৰো গাড়ীখন আমি ডিটেইন কৰিলোঁ ডিটেইন কৰাত আমি তাত ভুটানী মদ 70 কাৰ্টন পাইছোঁ আৰু যেতিয়া আমি ড্ৰাইভাৰক খুটপুছ কৰিলোঁ ড্ৰাইভাৰজনক আমি আটক কৰিছোঁ ড্ৰাইভাৰজনক খুটপুছ কৰাত তেওঁলোকে স্বীকাৰ কৰিছে যে হয় আমি ভুটানৰ পৰা এই মদখিনি আনি আমি আমাৰ তামুলপুৰ ডিস্ট্ৰিক্ট আৰু ওচৰৰ ডিস্ট্ৰিক্টত মানে ব্যৱসায়ৰ উদ্দেশ্যে তেওঁলোকে আনিছিলে এই ভুটানী মদখিনিৰ ভুটানৰ ভ্যালু হৈ গ'ল ৭৩,৪৫০ টকা এটো ভুটানৰ ভ্যালু আৰু আমাৰ ইয়াত ধৰক তেওঁলোকে য'ত যিমান বেছিকে পাৰে তেনেকে বিক্ৰী কৰে এটোৰ দ্বাৰা আমাৰ অৰ্থনীতিও বহুত মানে লোকচান হৈ আছে গতিকে আমি এটো ৰোধ কৰিবলৈ আমি চেষ্টা কৰি আছো স্যার এটো ব্যৱসায়ৰ বিষয়ত এটা নেটৱৰ্ক এটা গঢ়ি তুলিছে গোটেই আপোনাৰ বৃহত্তৰ অঞ্চল তামুলপুৰ বুলি নহয় ইয়াত আশেপাশে অঞ্চলসমূহত বজাৰসমূহত বিক্ৰী কৰে পৰৱৰ্তী সময়ত কি ধৰণে চলিব বিজন মানে হয় আমি এটো চেষ্টা কৰি আছো আমি এই যেটো বৈধভাৱে যেটো ব্যৱসায় চলি আছে যেটো নেটৱৰ্ক এটা চলাই আছে আমি গোটেই আমাৰ তামুলপুৰ ডিস্ট্ৰিক্টৰ পুলিচখিনি পুৰা লাগি আছো যাতে এই নেটৱৰ্কটো আমি মানে ক্ৰেক কৰি পেলাই আমি মানে শেষ কৰিব পাৰো ইয়াৰ কাৰণে আমাৰ চেষ্টা চলি আছে আমি এজন যিজনে গাড়ী চলাই আহিছিল বলেৰোখনৰ ড্ৰাইভাৰ হিচাপে কাকৰা নাৰ্জাৰী বীৰজু নাৰ্জাৰী তেওঁৰ দেউতাকৰ নাম আছিল কাকৰা নাৰ্জাৰী ধূপগুৰি সিডলি থানা আণ্ডাৰ লৰা তেওঁক আমি কৰায়ত্ব কৰিছো ডিস্ট্ৰিক্ট কি ক'লে হয় মালিকজনৰ নাম তেওঁ কোৱা মতে আমিতো কোনো ডকুমেণ্ট পোৱা নাই তেওঁ কোৱা মতে যাৰ ঘৰত গৈ গাড়ীখন লুকুৱাই থৈছিলে মানে তেওঁৰ ঘৰ ৰঞ্জয় বসুমতাৰী এলাইছ পোকা তেওঁৰ ঘৰতে আমি গাড়ীখন মানে ডিটেইন কৰিবলৈ সক্ষম হৈছিলোঁ আমি দেখিছো